বন্ধু বান্ধৱীসকল মই নিচা কলিতাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ভগৱানে আপোনালোকক ভালে ৰাখক। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ নিশ্চয় আপোনালোকে গম পাইছেই থাম্বনেইল আৰু টাইটেল দেখি। চ' বলক বিহুটো আহি পালেহিয়ে, চ' সেইবাবে মই গামোচাৰ ফৰক এটা চিলালোঁ। চ' আপোনালোকক দেখুৱাই থাকিম কেনেকৈ চিলালোঁ, কি কথা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু পেজত চাই আছে যদি ফ'ল' কৰি ল'ব। এইয়া মোৰ গামোচাখন আহি গ'ল। মই এতিয়া গামোচাখন কাটি দিলোঁ। কটাৰ ক্লিপটো কেনেকৈ দিলে ধুই গ'ল জানো, কটাৰ ক্লিপটো আপোনালোকক দিবলৈ নাপালোৱেই। চ' এয়া মই ডিঙিটোৰ কাৰণে অকণমান কাপোৰ কাটি লৈছোঁ। এইয়া মই চিলাই আছোঁ, চাই থাককচোন আপোনালোকেও শিকিব পাৰিব নিশ্চয়, এনেকৈ ঘৰতে চিলাব পাৰিব আপোনালোকৰো ছোৱালীৰ বাবে এনেকৈ চিলাব পাৰিব। চ' মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া মোৰ প্ৰায় কমপ্লিট হওঁ আৰু শেষৰ পৰ্যায় পাইছোঁহি আৰু ডিঙিটো হৈ গ'ল চিলাই। চ' এয়া হাতৰ আগটো এয়া চিলাই মোৰ হৈ গ'ল। এতিয়া মই কঁকালডোখৰ জইন দিছোঁ। এইয়া মোৰ অলমষ্ট হৈ গ'ল ফ্ৰকটো। কেনেকুৱা লাগিছে বাৰু ফ্ৰকটো আপোনালোকৰ? মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকৰো যদি ভাল লাগিছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে ফ্ৰকটো। নিশ্চয় আপোনালোকৰো অকণমান সুবিধা হ'ল মই দেখুৱাই দিয়াৰ বাবে। আপোনালোকে নিশ্চয় ঘৰত নিজেও চিলাব পাৰিব, একো টান নাই, পটককৈ চিলাব পাৰি, বেছি টাইম নালাগেই। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ফ্ৰকটো কেনেকুৱা হৈছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু পেজত চাই আছে যদি ফ'ল' কৰি ল'ব। চ' আপোনালোকৰো অকণমান সুবিধা হ'ব নিশ্চয়। আজি মই দেখুওৱা ধৰণে আপোনালোকে কৰি ল'ব। চ' বিহু আহিয়ে পালেহি, বিহুৰ বাবে চিলাব পাৰিব তেনেকৈ। মই কটাৰ ভিডিঅ'টো কৰি ৰাখিছিলোঁ, কেনেকৈ ডিলেট হৈ গ'ল গম নাপালোঁ। চ' নেক্সট টাইম আকৌ কিবা কাটিলে আপোনালোকক নিশ্চয় দেখুৱাম কেনেকৈ কাটিছোঁ বা কেনেকৈ হেৰি কৰিছোঁ। চিলোৱাখিনি দিলোঁৱেই, চ' আপোনালোকে চাব সকলোৱে। ধন্যবাদ।